মই এটা সেই কথা ভাবিছোঁ যে মানে সেই ইখান বৰ্তমান যিবিলাক মানে আমাৰ নিচিনা লিখাই চলি আছে সেইবিলাক বৰ্তমানতো কৰোণা ইফালে লকডাউনো এখন ইখান সেই বাজাৰ চাজাৰ যাব পৰা নাই, হাজিৰা কৰিব পৰা নাই, তাহাঁতক খাৱা লোৱাৰ বহুত অভাৱ হৈছে। মই ভাবিছোঁ মই এক বছৰে পইচাও জমা কৰিছোঁ, ইথান মোৰ 1000 মান হৈছে। সেই 1000 পইচাখিনি মই দুইখাৰ মাজত দিবা বিচাৰিছোঁ, কাৰণ আমাৰ নিচিনাতো বহুত ল'ৰা ছোৱালী ইখানতো সেই আছে মানে দুখত আছে, তাহাক মই পইচাখিনি দিম বুলি ভাবিছোঁ। তুমি দুপৰীয়াখন ইয়াত কি কৰি আছা? এতিয়াতো গম পাইছাই পৃথিৱীত কৰোণা বেমাৰ হৈছে, এতিয়া কৰোণা নামৰ এটা ভাইৰাছ আহিছে, এতিয়া চাৰিওফালে লকডাউন, দেউতাৰো অসুখ, এতিয়া আমিও দিন হাজিৰা কৰিবলৈ যাব পৰা নাই, সেইকাৰণে আমি এইয়ে ঠাই চলি আছোঁ আৰু। যে চাৰিওফালে লকডাউন দিছে, তোমালোকৰ নিচিনা মানুহৰ বহুত কষ্ট হৈছে, তথাপিও তোমালোকৰ অভাৱ হ'লেও বাহিৰত নাযাবা, কিন্তু বাহিৰত গ'লে তোমালোকৰ বেছি বিপদজনক হ'ব। সেইবাবে তোমালোকে সদায় চাবোনেৰে হাত ধুই থাকিবা, মাস্ক পৰিধান কৰিবা আৰু বেছি মানুহৰ মাজত নাথাকিবা, আৰু সদায় 1 মিটাৰ দূৰত থাকিহে মানে মানুহৰ লগত কথা বতৰা কৰিবা। এতিয়া আমি গম পাইছোঁ তোমালোকৰ টকা পইচাৰ বহুত অভাৱ হৈছে। লোৱা এইখিনি পইচা লোৱা, এইখিনি পইচা লোৱা। আমি দুয়োটো বন্ধুৰ নিচিনাই, এই পইচাখিনি লৈ যায় এতিয়া দোকানলৈ যাবা, কাৰণ এতিয়াতো 4টা বজা নাই, এতিয়া দোকান খোলা আছে, দোকানত যাই তুমি চাবোন কিনিবা, ডেটল কিনিবা, মাস্ক কিনিবা আৰু তোমাৰ যিখিনি প্ৰয়োজনীয় খোৱা খাদ্য সেইখিনি ল'বা, কিয়নো আমি দুয়োজনটো বন্ধুৰ নিচিনা। আৰু এটা তোমাক বস্তু দিওঁ, এইখন কাগজত মোৰ ফোন নম্বৰটো আছে, যদি তোমাৰ কিবা বিপদ হয় মোক কল কৰিবা, মই তোমাক পইচাৰে সহায় কৰিম। ধন্যবাদ মোক এই টকা পইচাখিনিয়ে সহায় কৰাৰ কাৰণে। আজিৰ যুগতো যে তোমালোকৰ নিচিনা ভাল মানুহ জীয়াই আছে, আমাৰ নিচিনা মানুহক সহায় কৰাৰ কাৰণে ধন্যবাদ। ভগৱানে তোমালোকক মংগল কৰক, টকা পইচাৰ সহায় কৰাৰ কাৰণে মোক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব। চাওক বন্ধুসকল, এতিয়াতো পৃথিৱীত কৰোণা নামৰ এটা ভাইৰাছ আহিছে, এই ভাইৰাছত বহুত এতিয়া লকডাউনো চলিছে, এই লকডাউনৰ সময়ত বহুত দুখীয়া মানুহৰ কষ্ট হৈছে। এই আমাৰ এতিয়া পৃথিৱীত যিমানবিলাক ধনী মানুহ আছে, এই ধনী মানুহবিলাকে যাতে দুখীয়া মানুহবিলাকক যাতে টকা পইচাৰ খোৱা খাদ্যৰে যাতে সহায় কৰে।